নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোক ভালে কুশলে আছা মোৰ নাম শ্ৰীমতী শিখামণি বৈশ্য আজি মই তোমালোকৰ বাবে লৈ আহিছো পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয়টো পাঠ পক্ষী আৰু মানুহৰ দ্বিতীয়টো খণ্ডলৈ যোৱাটো ক্লাছত মই তোমালোকৰ লগত আলোচনা কৰিছিলো পক্ষী আৰু মানুহ পাঠটোৰ কাহিনী ভাগ তোমালোকৰ চাগে নিশ্চয় মনত আছে ৰজা সৰ্বধনু আছিল এজন শিকাৰ প্ৰিয় ৰজা আৰু ৰজা সৰ্বধনুৱে যেতিয়া তেওঁৰ ৰাজ্যৰ পক্ষীসমূহ বা চৰাই চিৰিকটিসমূহ যেতিয়া বধ কৰি চৰাইৰ সঁচ নাইকিয়া কৰিছিল তেতিয়া তেওঁৰ ৰাজ্যত দুৰ্ভিক্ষই দেখা দিছিল বা প্ৰজাসকলৰ কি অমংগল হৈছিল আমি সেই বিষয়ে যোৱাটো ক্লাছত আলোচনা কৰিছিলো আৰু আলোচনা কৰিছিলো শেষত ৰজা সৰ্বধনুক কেনেকৈ মধুকৰে সহায় কৰিছিল সেই কথাও আমি আলোচনা কৰিছিলো আজি আমি আমাৰ ক্লাছটোত আলোচনা কৰিম পাঠটোৰ প্ৰশ্নোত্তৰ হিতা আৰু পাঠভিত্তিক ক্ৰিয়াকলাপৰ কিয়দাংশ তেন্তে আহাচোন আজি ক্লাছটো আমি আৰম্ভ কৰো আমাৰ পাঠটোৰ প্ৰথম প্ৰশ্নটো আছে সৰ্বধনু ক নম্বৰ প্ৰশ্নটো আছে সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল তোমালোকে উত্তৰটো লিখিবা সৰ্বধনু এজন শিকাৰপ্ৰিয় ৰজা আছিল প্ৰশ্নটো আমাক সুধিছে সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল আমি যদি অকল শিকাৰপ্ৰিয় ৰজা আছিল তেনেকৈ ক'লে উত্তৰটো ইমান ভাল নহয় গতিকে তোমালোকে লিখিবা সৰ্বধনু এজন শিকাৰপ্ৰিয় ৰজা আছিল খ নম্বৰ প্ৰশ্নটো চোৱা সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল উত্তৰ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মঙহ তোমালোকে প্ৰশ্নোত্তৰখিনি এবাৰ চাই লোৱা আৰু নিজৰ নিজৰ বহীত টুকি লোৱা গ নম্বৰ প্ৰশ্নটোলৈ তোমালোকে মন কৰা সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে উত্তৰ সাধুটোত পক্ষীকুলক মানুহৰ উপকাৰী প্ৰাণী বুলি কোৱা হৈছে ঘ নম্বৰ প্ৰশ্নটো হ'ল মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি উত্তৰ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী তোমালোকে এতিয়া প্ৰশ্ন উত্তৰসমূহ লিখি লোৱা এবাৰ 9 নম্বৰ প্ৰশ্নটোৰ তোমালোকে চোৱা মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল উত্তৰ মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল এতিয়া আমাৰ 1 নম্বৰত থকা যি সমূহ উত্তৰৰ প্ৰশ্নোত্তৰ আছিল সেইখিনি এই 5টা প্ৰশ্নোত্তৰ আছিল আৰু এইখিনি তোমালোকক মই লিখি দিলো তোমালোকে নিশ্চয় তোমালোকৰ নিজৰ বহীত টুকি লৈছা তোমালোকে পাঠটোৰ প্ৰশ্নোত্তৰ শিতানৰ পিছত লক্ষ্য কৰিলে দেখিবা যে তাত দিয়া আছে তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা এতিয়া তলত কেইটামান বাক্য হয়তো ভুলকৈ দিয়া আছে আৰু সেই বাক্য কেইটা কেনেকৈ লিখিব লাগিব মই তোমালোকৰ লগত আলোচনা কৰিম আৰু তোমালোকে এইখিনি ঘৰত নিজৰ টুকা বহীত লিখি লবা ক নম্বৰ প্ৰশ্নটো আছে সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল এতিয়া সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল এইটোতো অশুদ্ধ নহয় জানো আমি পাইছো যে চৰাইৰ মঙহ নহলে সৰ্বধনু ৰজাই ভাতকে খোৱা নাছিল গতিকে ইয়াৰ উত্তৰটো তোমালোকে লিখিবা সৰ্বধনু ৰজাই চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল খ নম্বৰ প্ৰশ্নটো আছে খ নম্বৰ বাক্যটো আছে
ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। এইটো এটা অশুদ্ধ বাক্য, কিয়নো আমি পাঠটোৰ কাহিনী ভাগত পাই আহিছো যেতিয়া মধুকৰে সৰ্বধনু ৰজাক চৰাই চিকাৰ কৰিবলৈ এৰিবলৈ কৈছিল তেতিয়া মধুকৰক সৰ্বধনু ৰজাই খং কৰিছিল আৰু কোনোমতেহে নমৰাকৈ আছিল। গতিকে এইটোতো অশুদ্ধ বাক্য। এইটো শুদ্ধকৈ লিখিবলৈ হলে আমি লিখিব লাগিব ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। এইটো এটা অশুদ্ধ বাক্য, কিয়নো আমি যে চাওঁ যে ধাননি পথাৰত বা খেতি পথাৰত যেতিয়া শস্যবিলাকত পোক পতংগ শস্যবোৰ খায় তেতিয়া আমাৰ কি হয়? শস্যবোৰ নষ্ট হয়। গতিকে পোক পতংগই শস্যবোৰ বা খেতি বাতি ৰক্ষা নকৰে। এতিয়া ইয়াতে বাক্যটো কি লিখিব লাগিব? কীট পতংগবোৰে খেতি বাতি নষ্ট কৰে, এনেকৈ লিখিবা। ঘ নম্বৰ বাক্যটো দিছে ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে। এতিয়া চোৱাচোন, সৰ্বধনুৱে যেতিয়া ভিক্ষা মাগিবলৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল, মধুকৰ যেতিয়া আন এখন ৰাজ্যৰ ৰজা হৈছিল তেতিয়া সৰ্বধনুৱে যেতিয়া ভিক্ষা মাগি মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল তেতিয়া মধুকৰে ৰজা সৰ্বধনুক চিনি পাইছিল, নহয় জানো? সেইকাৰণেহে তেওঁ ৰাজকাৰেঙলৈ তেওঁক আদৰ সাদৰকৈ আদৰি নিছিল। গতিকে এই বাক্যটো শুদ্ধকৈ লিখিবলৈ হলে আমি লিখিব লাগিব ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পাইছিল। কিন্তু এইখিনি তোমালোকে ঘৰত বাক্যকেইটা শুদ্ধকৈ লিখিবা। পাঠটোৰ ব্যাকৰণৰ খণ্ডত তোমালোকক ইয়াত দিয়া আছে যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। এতিয়া আমিতো যুক্তাক্ষৰ পাই আহিছো। যুক্তাক্ষৰ হৈছে দুটা বা তাতোধিক বৰ্ণ যোগ হৈ এটা যুক্তাক্ষৰ গঠন হয়। এতিয়া পাঠটোত দিয়া যুক্তাক্ষৰসমূহলৈ আমি মন কৰো আহা। ইয়াত দিয়া আছে ন যোগ ৱ নয় ৱয় ন, অন্বেষণ আৰু অন্বেষা। ইয়াত ন যোগ ৱ যোগ হৈ যিটো যুক্তাক্ষৰ গঠন হৈছে সেই যুক্তাক্ষৰটোৰে দুটাকৈ শব্দ দিয়া আছে। আকৌ এবাৰ চোৱা, ন যোগ ৱ নয় ৱয় ন, অন্বেষণ অন্বেষা। ব যোগ বৰ্গীয় জ বয় জয় জ, অব্জ কুব্জ। গ যোগ ৱ গয় ৱয় ব, দিগ্বিজয় আৰু দিগ্বিদিক। গ যোগ ৱ গয় ৱয় ব, দিগ্বিজয় দিগ্বিদিক। ক যোগ ৱ কয় ৱয় ক, পক্ক পক্কান্ন। এতিয়া তোমালোকে যুক্তাক্ষৰসমূহ দেখিলা। ইয়াতে ন যোগ ৱ যোগ হৈ যুক্তাক্ষৰ গঠন হৈছে ন, আৰু সেই যুক্তাক্ষৰে দুটা শব্দ দিছে অন্বেষণ অন্বেষা। ব যোগ জ বৰ্গীয় জ লগ হৈ হৈছে জ, আৰু শব্দ দুটা হৈছে অব্জ কুব্জ। গ যোগ ৱ গয় বয় ব, দিগ্বিজয় দিগ্বিদিক। ক যোগ ৱ কয় বয় ক, পক্ক পক্কান্ন। গতিকে ইয়াত দুটা শব্দ দিছে, কিন্তু ইয়াৰ উপৰিও এই যুক্তাক্ষৰে বিভিন্ন শব্দ আছে। তোমালোকে কিতাপসমূহ অধ্যয়ন কৰিলে পাঠ্যপুথিত আৰু বিভিন্ন ধৰণৰ এনেকুৱা শব্দ পাবা। ইয়াত কেইটামান যুক্তাক্ষৰ থকা বাক্য দিছে আৰু বাক্যকেইটা পঢ়িব কৈছে, কিয়নো যুক্তাক্ষৰ থকা শব্দবিলাকৰ উচ্চাৰণ যিহেতু আমাৰ ভাল হ'ব লাগে, উচ্চাৰণবিলাক আমাৰ শুদ্ধ হ'ব লাগে, গতিকে তোমালোকক অনুশীলন কৰিবলৈ ইয়াত কেইটামান বাক্য দিছে। এতিয়া আমি বাক্যকেইটা পঢ়িম, তোমালোকেও মুখে মুখে আওৰাই যাবা। দুৱাৰত কব্জা লগোৱা হয়। কুব্জ মানে কুজা। পদুম ফুলৰ আন এটা নাম অব্জ। সমন্বয় শব্দই একগোট হোৱা বুজায়। একলব্য ধনুৰ বিদ্যাত পৰিপক্ক আছিল। সীতাৰ অন্বেষণত ৰাম আৰু লক্ষ্মণ হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল। আহাচোন বাক্যকেইটা আকৌ এবাৰ আমি পঢ়ো। দুৱাৰত
কব্জা লগোৱা হয় কুব্জ মানে পূজা পদুম ফুলৰ আন এটা নাম অব্জ সমন্বয় শব্দই একগোট হোৱা বুজায় একলব্য ধনুৰ্বিদ্যাত পৰিপক্ক আছিল সীতাৰ অন্বেষণত ৰাম আৰু লক্ষ্মণ হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল গতিকে এই বাক্যকেইটা তোমালোকে ঘৰত শুদ্ধকৈ উচ্চাৰণ কৰিবা আৰু ভালকৈ পঢ়িবা আমাৰ পাঠটোত দিছে বিপৰীত লিংগ বুজোৱা শব্দ এতিয়া আমিতো জানো লিংগ হৈছে তিনি প্ৰকাৰৰ স্ত্ৰীলিংগ পুলিংগ ক্লিবলিংগ এতিয়া আমি জানো স্ত্ৰীলিংগৰ বিপৰীত পুলিংগ আৰু পুলিংগৰ বিপৰীত স্ত্ৰীলিংগ এতিয়া ইয়াত কেইটামান শব্দ দিছে আৰু এই শব্দকেইটাৰ বিপৰীত লিংগৰ অৰ্থ শব্দকেইটা লিখিব দিছে এতিয়া ৰজা ৰজাটো হল পুলিংগ ৰজাৰ বিপৰীত লিংগ হ'ব ৰাণী ৰাণীটো হৈছে স্ত্ৰীলিংগ ঠিক একেদৰে লৰাৰ বিপৰীত লিংগ বুজা শব্দ হ'ব ছোৱালী আৰু বন্ধুৰ বিপৰীত লিংগ বুজা শব্দ বান্ধৱী যুৱকৰ বিপৰীত লিংগ বুজা শব্দ যুৱতী আৰু দৰাৰ বিপৰীত লিংগ বুজোৱা শব্দ হৈছে কইনা দৰা কইনা যুৱক যুৱতী বন্ধু বান্ধৱী লৰা ছোৱালী ৰজা ৰাণী ঠিক তেনেদৰে আৰু বহুতো শব্দ আছে যিদৰে আমাৰ মাৰ যদি বিপৰীত লিংগ বুজোৱা শব্দ লিখিব লাগে আমি লিখিব লাগিব দেউতা ঠিক তেনেদৰে ভাইটি বিপৰীত লিংগ বুজোৱা শব্দ লিখিব লাগিলে আমি লিখিব লাগিব ভণ্টি ঠিক এনেদৰে বিভিন্ন ধৰণৰ বিপৰীত লিংগ বুজোৱা শব্দৰ ভঁৰাল আমাৰ ব্যাকৰণত পোৱা যায় গতিকে তোমালোকে এইখিনি মন দি ঘৰত পঢ়িবা এইবাৰ এই তালিকাখনলৈ মন কৰা তালিকাখনত বিশেষ্য বিশেষণ আৰু সৰ্বনাম এই তিনিটাকৈ পদ দিয়া আছে আৰু কি কৰিব দিছে আমাক পাঠটোত থকা এই পদসমূহ বিশেষ্য পদ বিশেষণ পদ আৰু সৰ্বনাম পদবোৰ বাছি উলিয়াই এই তালিকাখন আমাক প্ৰস্তুত কৰিব দিছে এতিয়া আমি পদ সম্বন্ধে কিছু কথা আলোচনা কৰিম বিশেষ্য পদ হৈছে নাম বুজোৱা পদবোৰকে বিশেষ্য পদ বোলে বিশেষণ পদ হৈছে যি পদে আন পদৰ দোষ গুণ পৰিমাণ সংখ্যা অৱস্থা আদি বুজায় সেই পদকে বিশেষণ পদ বোলে আনহাতে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বুলি কোৱা হয় অৰ্থাৎ বিশেষ্য পদৰ সলনি যিবোৰ শব্দ ব্যৱহাৰ হয় যি পদবোৰ ব্যৱহাৰ কৰা হয় সেই পদবোৰে হৈছে সৰ্বনাম পদ এতিয়া আমি তালিকাখন প্ৰস্তুত কৰো আৰু তালিকাখন প্ৰস্তুত কৰোতে মই তোমালোকক যিখিনি কথা কম সেই কথাখিনি মন দি শুনিলে তোমালোকেও এই তালিকাখন অতি সহজে প্ৰস্তুত কৰিব পাৰিবা এতিয়া চোৱাচোন আমাক ইয়াতে উদাহৰণ হিচাপে পাঠটোত থকা কেইটামান পদ আমাক দিছে এটা বিশেষ্য পদত কি দিছে নাম বুজোৱা পদ নহয় জানো গতিকে ইয়াত দিছে পাঠটোত থকা শব্দ এটা দিছে পক্ষী পক্ষী এটা হৈছে নাম বুজোৱা শব্দ বিশেষণত কি দিছে সজ মধুকৰৰ কি আচৰণ আছিল সজ আচৰণ আছিল গতিকে সজটো হৈছে মধুকৰৰ এটা গুণ নহয় জানো গতিকে সজটো হৈছে বিশেষণ পদ আৰু সৰ্বনাম পদটো হৈছে বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয় সেই পদবোৰে হৈছে সৰ্বনাম পদ গতিকে সৰ্বধনু এজন চিকাৰপ্ৰিয় ৰজা আছিল চৰাইৰ মঙহ নহলে তেওঁ ভাতকে নাখাইছিল মানে আমি কাৰ কথা বুজিছো সৰ্বধনুৰ কথা বুজিছো গতিকে সেই বাক্যটোত সৰ্বধনুৰ সলনি তেওঁ শব্দটো ব্যৱহাৰ হৈছে গতিকে ইয়াত সৰ্বনাম পদৰ ঠাইত তেওঁ পদটো দিছে আৰু এইটো হৈছে সৰ্বনাম পদ এতিয়া আমি তালিকাখন প্ৰস্তুত কৰিবলৈ হলে আৰু কেইটামান শব্দ বাছি উলিয়াব লাগিব নহয় জানো গতিকে আহাচোন আমি তালিকাখন প্ৰস্তুত কৰো এটা বিশেষ্যত আমি লিখিব পাৰো কাৰ নাম লিখিব পাৰো ৰজা সৰ্বধনুৰ নাম লিখিব পাৰো
সৰ্বধনু হৈছে বিশেষ্য পদ তাৰ পিছত এবাৰ আমি বিশেষণ লিখিম সৰ্বধনু ৰজাৰ যদি আমি কিবা এটা দোষ গুণ লিখি দিও এইটোতো বিশেষণ পদ হ'ব হয়নে গতিকে সৰ্বধনু কেনেকুৱা ৰজা আছিল সৰ্বধনু আছিল শিকাৰ প্ৰিয় ৰজা গতিকে আমি ইয়াতে শিকাৰ প্ৰিয় লিখি দিব পাৰো এইটো এটা সৰ্বধনু ৰজাৰ চাৰিত্ৰিক বৈশিষ্ট্য হয়নে বা তেওঁৰ এটা দোষ গুণৰ ভিতৰত পৰে এতিয়া সৰ্বধনু শব্দটো পালো বিশেষ্য বিশেষণত পালো শিকাৰ প্ৰিয় আৰু সৰ্বধনুক আমি তেখেত বুলিও কওঁ হয়নে নহয় তেওঁ বুলিও ক'ব পাৰো তেখেত বুলিও ক'ব পাৰো যদি আমি সৰ্বধনুৰ বিপৰীতে আমি যদি তেখেতে বুলি লিখো তেখেত এইটো এটা হ'ব সৰ্বনাম তাৰ পিছত আৰু আমি কেইটামান শব্দ লিখিম আমি লিখিম মধুকৰ মধুকৰ যুৱকজনৰ নাম আছিলে যিজন যুৱকে সৰ্বধনু ৰজাক স্বীকাৰ কৰিবলৈ এৰিবলৈ কৈছিলে সেই যুৱকজনৰ নাম আছিলে মধুকৰ হয়নে এতিয়া মধুকৰৰ সজ আচৰণ আছিলে গতিকে ইয়াতে মধুকৰৰ আচৰণৰ বিষয়ে সজ এইটো এটা বিশেষণ পদ ইয়াত আমাক দিয়ে দিছে আমি আৰু পাঠটোত থকা কিছুমান লিখিব পাৰো আমি লিখিব পাৰো যে কীট পতংগয়ে খেতি পথাৰ নষ্ট কৰে হয়নে নহয় গতিকে ইয়াতে আমি নষ্টটো লিখিব পাৰো পাঠটোত থকা যিকোনো শব্দ লিখিলে হ'ব কিন্তু এই শব্দটো আমাক যিকেইটা বিচাৰি উলিয়াব দিছে বিশেষ্যৰ ঠাইত বিশেষ্য পদ লিখিব লাগিব বিশেষণৰ ঠাইত আমি বিশেষণ লিখিব লাগিব নষ্ট এইটো এটা গুণ নহয় জানো বেয়া হৈ যোৱা খেতি পথাৰ নষ্ট হৈ যায় এইটো এটা বিশেষণ এতিয়া সৰ্বনাম এটা মধুকৰৰ কথা যে কোনোবা এটা বাক্যত তাত লিখিছিলে ন যুৱকজনৰ কথাত ৰজাৰ বৰ খং উঠে এটা যুৱকজন মানে কাৰ কথা কোৱা হৈছে মধুকৰৰ কথা গতিকে এইটো বিশেষ্য পদৰ সলনি ব্যৱহাৰ হৈছে গতিকে যুৱকজন বুলি কোৱা এই শব্দটো হ'ব সৰ্বনাম পদ তাৰ পিছত আমি লিখিব পাৰো মাধৱী কাৰ নাম আছিলে মাধৱী আছিল মধুকৰে যে আন এখন ৰাজ্যলৈ গুচি গৈছিল আৰু সেই ৰাজ্যৰ ৰজাজনৰ এজনী ছোৱালী আছিল আৰু ছোৱালীজনীৰ নাম কি আছিলে মাধৱী ৰজাৰ কি সন্তান আছিলে একমাত্ৰ সন্তান এতিয়া চোৱা যি পদে আন পদৰ দোষ গুণ সংখ্যা পৰিমাণ আদি বুজাই সেই পদকে বিশেষণ পদ বোলে গতিকে ইয়াতে আমি একমাত্ৰটো কি হ'ব বিশেষণ কাৰণ ৰজাৰ এজনী ছোৱালী আছিলে এইটো কি বুজাইছে সংখ্যা বুজাইছে হয়নে গতিকে মাধৱী কি আছিলে একমাত্ৰ সন্তান আছিলে গতিকে একমাত্ৰটো হ'ব ইয়াতে হ'ব একমাত্ৰটো হ'ব বিশেষণ তাৰপিছত আমি যদি লিখো মধুকৰৰ লগত কাক বিয়া দিছিলে মাধৱীক বিয়া দিছিলে গতিকে মাধৱীৰ সলনি যদি আমি তাই বুলি কওঁ তেতিয়াহ'লে এইটো হ'ব সৰ্বনাম হয়নে আমি পাঠটোৰ পৰা এনেকে বিভিন্ন ধৰণৰ শব্দ বিচাৰি উলিয়াব পাৰো যিবোৰ শব্দ বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদ তোমালোকে চাগে নিশ্চয় বুজি পাইছা ঘৰত অকমান অধ্যয়ন কৰিলে ভালকৈ বুজি পাবা আৰু এই তালিকাখন প্ৰস্তুত কৰোতে আমি প্ৰথমে কি জানিব লাগিব বিশেষ্য পদবোৰ কাক বোলে বিশেষণ পদ কাক বোলে আৰু সৰ্বনাম পদ কাক বোলে আমি সেইটো জানিব লাগিব গতিকে মই তোমালোকক সেই বিষয়ে পাঠটোৰ আৰম্ভণিতে এইখিনি বুজোৱাৰ আৰম্ভণিতে তোমালোকক সংজ্ঞা কেইটা দিছিলোৱে তথাপি আৰু এবাৰ কৈ দিছো নাম বুজোৱা পদবোৰক বিশেষ্য পদ বোলে যি পদে আন পদৰ দোষ গুণ পৰিমাণ সংখ্যা অৱস্থা আদি বুজাই
সেই পদক কি বোলে বিশেষণ পদ বোলে আৰু সৰ্বনাম পদ হৈছে বিশিষ্ট পদৰ সলনি ব্যৱহাৰ হোৱা পদকে সৰ্বনাম পদ বুলি কোৱা হয় তেন্তে তোমালোকে ঘৰত এইখিনি মনোযোগেৰে মন দি ভালকৈ তালিকাখন চাবা আৰু তোমালোকে তালিকাখন বহিত টুকি ল'ব পাৰা পদৰ তালিকাখনৰ পিছতে আমাক এটা দফা দিয়া আছে আৰু দফাটোত দিয়া আছে জানু আহা বুলি দিছে আৰু জানু আহাত কি দিছে নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ বিষয়ে দিছে এটা নিৰ্দিষ্টতাবাচক প্ৰত্যয় হৈছে কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ আমি যিবোৰ শব্দ ব্যৱহাৰ কৰো সেই শব্দবোৰে হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় গতিকে আহাচোন আমাৰ জানু আহা দফাটোত কিনো লিখিছে আমি তাক পঢ়ি চাওঁ একবচন আৰু বহুবচনৰ আবাস ইতিমধ্যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পাঠ্যপুথিত পাইছা একবচনত প্ৰাণী বা বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ শব্দৰ পাছত তো জন পাত আদি প্ৰত্যয় ব্যৱহাৰ কৰা হয় এইবোৰে হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় এটা চোৱাচোন আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত পাই আহিছো একবচন আৰু বহুবচনৰ কথা যেনেকৈ একবচনত আমি মানুহ শব্দটো একবচনত আমি কি কওঁ মানুহজন হয়নে আৰু বহুবচনত আমি মানুহবোৰ বুলি কওঁ হয়নে তাৰপিছত একবচনত যদি আমি চৰাই বুলি কওঁ চৰাইটো যদি চৰাই বুলি কওঁ বা চৰাইটো বুলি কওঁ তেতিয়া বহুবচনত আমি চৰাই জাক বুলি কওঁ নহয় জানো গতিকে এইবিলাক হৈছে তো জন পাত এইবোৰ হৈছে এটা নিৰ্দিষ্টতাবাচক প্ৰত্যয় উদাহৰণস্বৰূপে মানুহজন বোলোতে এজন মানুহক বুজোৱাৰ উপৰি সেই মানুহজনক নিৰ্দিষ্টকৈ বুজাইছে এতিয়া আমি যদি সেই মানুহজন বুলি কওঁতে সেই নিৰ্দিষ্ট মানুহজনকহে বুজাইছে সকলো মানুহক বুজোৱা নাই গতিকে মানুহজন বুলি কওঁতে যিহেতু আমি সেই নিৰ্দিষ্ট মানুহজনক বুজি পাওঁ গতিকে জনটো কি হ'ব এটা নিৰ্দিষ্টতাবাচক প্ৰত্যয় ঠিক একেদৰে কিছুমান নিৰ্দিষ্টতাবাচক প্ৰত্যয় হ'ল তো গৰাকী জনী খন ডাল জোপা পাত গছি ইত্যাদি এটা তো আমি কি কওঁ চৰাইটো হয়নে চৰাইটো আহিছে চৰাইটোৱে বুট খাইছে হয়নে আমি যদি কওঁ তেতিয়া কাৰ কথা কম অকল সেই চৰাইটোৰ কথাহে কম গোটেই চৰাইবোৰৰ কথা আমি নকওঁ ঠিক তেনেদৰে মানুহটো বুলি ক'লে আমি সেই নিৰ্দিষ্ট মানুহজনকে বুজিম ঠিক একেদৰে আমি যদি জনী বুলি কওঁ ছোৱালীজনী এই ধৰা এজনী ছোৱালী আহিছে ছোৱালীজনীলৈ চোৱাচোন বুলি কওঁ তেতিয়া আমি সেই নিৰ্দিষ্ট ছোৱালীজনীৰহে কথা কৈছো হয়নে আমি সকলো ছোৱালীৰ কথা কোৱা নাই ঠিক তেনেদৰে কিতাপখন বুলি ক'লে আমি এখন কিতাপৰ কথাহে কৈছো কলমটো বুলি ক'লে বা এই চকডাল বুলি ক'লে এই চক পেঞ্চিল ডাল বুলি চকডাল বুলি ক'লে আমি এই চকডালৰ কথাহে বুজিছো এই বৰ্ডখন শব্দটো এটা নিৰ্দিষ্টবাচক প্ৰত্যয় এতিয়া এই ব্লেকবোৰ্ডক অসমীয়াত কিন্তু কৃষ্ণ ফলক বুলি কোৱা হয় মনত ৰাখিবা দেই এই কৃষ্ণ ফলকখন গতিকে আমি খন বুলি কওঁতে কৃষ্ণ ফলকখন বুলি কওঁতে এইখনৰ কথা বুজিছো এই কৃষ্ণ ফলকখনৰ কথা বুজিছো হয়নে তেতিয়া এই জাক খন ডাল পাত হয়নে এইবিলাক শব্দ হৈছে একোটা নিৰ্দিষ্টতাবাচক প্ৰত্যয় শব্দত প্ৰয়োগ কৰিলে হ'ব মানুহটো এতিয়া তো নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো যদি আমি মানুহ শব্দটোৰ লগত যোগ কৰি দিওঁ তেতিয়া হ'ব মানুহটো গৰাকী এটা নিৰ্দিষ্টতাবাচক প্ৰত্যয় এতিয়া গৰাকীটো যদি আমি মানুহৰ লগত লগাই দিওঁ মানুহ গৰাকী ছোৱালীজনী নৈখন বাঁহডাল গছজোপা চাকি গছি পথাপাত ইত্যাদি হ'ব হয়নে আকৌ চুলি কচা চাউল মুঠি খৰি ফুলা এই শব্দবোৰে একে বস্তুৰে একোটা থোক বা গোটক বুজাইছে হয়নে আমি যদি চুলি কোচা বুলি কওঁ একোচা চুলিক বুজাইছে এডাল চুলিক বুজোৱা নাই চুলি একোচা বুজাইছে হয়নে এই
এতিয়া কোচা মুঠি চাউল মুঠি এইবিলাক মুঠি কোচা এই শব্দবিলাকে কি বুজায় একে বস্তুৰে নিৰ্দিষ্ট এটা থুপক বা গোটক বুজাইছে গোট বুজালেও এইবোৰ একবচনৰ প্ৰত্যয় হিচাপে ব্যৱহাৰ হ'ব পাৰে হয় না এটা চুলি কোচা হেতু কিন্তু একবচনৰে এটা প্ৰত্যয় যদিও বা এটা নিৰ্দিষ্ট থুপক বা গোটক বুজাইছে আশা কৰিছো তোমালোকে এই জানো আহা বুলি যেটো আমাক ইয়াতে এটা দফা দিছে এইটো কথাখিনি তোমালোকে ঘৰত ভালকৈ পঢ়ি চাবা আৰু নিৰ্দিষ্টতাবাচক প্ৰত্যয় মই কলোৱে কোনো এটা বস্তু বুজা নিৰ্দিষ্টকৈ বুজাবলৈ যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় এইবিলাকে হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় ঠিক আছে এইখিনি তোমালোকে ঘৰত ভালকৈ পঢ়িবা যদিও এটা সৰু সাধু পক্ষী আৰু মানুহ কিন্তু হে পক্ষী আৰু মানুহ পাঠটোত আমাক বিভিন্ন ক্ৰিয়াকলাপ দিছে আৰু যিখিনি সম্ভৱ হৈছে সময় অনুযায়ী মই তোমালোকক যিখিনি শিকাব পাৰিছো সেইখিনি তোমালোকক ইতিমধ্যে মই বুজাবলৈ চেষ্টা কৰিছো কিন্তু তোমালোকে অকল এটা সাধু বুলিয়ে নাভাবিবা যে সাধুটোৰ কাহিনী ভাগ জানিলো প্ৰশ্ন উত্তৰখিনি জানিলো আমাৰ দায়িত্ব মানে শেষ আৰু আমি এইখিনি জানিলে বহুত হ'ব তেনেকৈ তোমালোকে নাভাবিবা কাৰণ এই যে আমাৰ ক্ৰিয়াকলাপসমূহ দিছে পাঠত এই ক্ৰিয়াকলাপসমূহ যদি আমি এতিয়াই যদি আমি খৰচি মাৰি অধ্যয়ন কৰো তেতিয়া হলে আমাৰ পিছলৈ এই বিষয়সমূহ ব্যাকৰণৰ এই বিষয়বস্তুসমূহ আমি আমাৰ সদায় আমাৰ গোটেই জীৱনৰ কাৰণে কামত আহিব আৰু আমি গোটেই জীৱন মনত ৰাখিব পাৰিম আৰু আমাৰ ওপৰৰ শ্ৰেণীবিলাকত আমাৰ অধ্যয়নত তেতিয়া আমাৰ কাৰণে এইবোৰ কাম অতি উজু হ'ব নহয় জানো তেন্তে এইখিনি তোমালোকে মন দি পঢ়িবা ইয়াৰ পিছত আছে বিপৰীত অৰ্থ বুজোৱা শব্দ বিপৰীত অৰ্থবোধক শব্দ এতিয়া মই বিপৰীত শব্দখিনি তোমালোকক বৰ্ডত লিখি দিম বিপৰীত অৰ্থবোধক শব্দ অৰ্থাৎ বিপৰীত শব্দ প্ৰিয় অপ্ৰিয় ভয় নিৰ্ভয় বন্ধু শত্ৰু সুফল কুফল অনুচিত উচিত পুৰস্কাৰ শাস্তি অপকাৰী উপকাৰী অমংগল মংগল অনুপস্থিত উপস্থিত আকৌ এবাৰ চোৱাচোন প্ৰিয়ৰ বিপৰীত শব্দ হ'ল অপ্ৰিয় ভয় নিৰ্ভয় বন্ধু শত্ৰু সুফল কুফল অনুচিত উচিত পুৰস্কাৰ শাস্তি অপকাৰী উপকাৰী অমংগল মংগল অনুপস্থিত উপস্থিত এতিয়া তোমালোকে নিজৰ টুকা বহীত এই বিপৰীত শব্দকেইটা টুকি লোৱা এই বাক্যকেইটালৈ মন কৰা প্ৰথম শব্দটো দিছে আমাক আদৰ সাদৰ শব্দটো ব্যৱহাৰ কৰি মই এটা বাক্য লিখিছো ঘৰলৈ আলহী আহিলে আমি বৰ আদৰ সাদৰ কৰো ঘৰলৈ আলহী আহিলে আমি বৰ আদৰ সাদৰ কৰো 2 নম্বৰ শব্দটো হ'ল লালন পালন মাক দেউতাকে সন্তানক লালন পালন কৰি ডাঙৰ দীঘল কৰে 3 নম্বৰ শব্দটো হৈছে খেতি বাতি বানপানীয়ে খেতি বাতিৰ বিস্তৰ ক্ষতি সাধন কৰে বানপানীয়ে খেতি বাতিৰ বিস্তৰ ক্ষতি সাধন কৰে চৰাই চিৰিকটিৰ সুমধুৰ গীতে আমাৰ মন হৰহিত কৰি তোলে হৰহিত মানে হৈছে আনন্দিত হয়নে চৰাই চিৰিকটিৰ সুমধুৰ গীতে আমাৰ মন হৰহিত কৰি তোলে তাৰ পিছৰ শব্দটো হৈছে গছ-গছনি শব্দটোৰ এটা বাক্য লিখিছো আমাৰ বিদ্যালয়ৰ চৌহদত বিভিন্ন গছ-গছনি আছে আমাৰ বিদ্যালয়ৰ চৌহদত বিভিন্ন গছ-গছনি আছে কীট-পতংগই খেতি পথাৰৰ শস্য খাই নষ্ট কৰে এতিয়া তোমালোকে বাক্যকেইটালৈ নিশ্চয়কৈ মন কৰিলা চাগে গতিকে প্ৰত্যেকটো শব্দ ব্যৱহাৰ কৰি আমি একোটা সহজ বাক্য ৰচনা কৰিছো তোমালোকেও
একেটা শব্দ ব্যৱহাৰ কৰি আন কিছুমান বাক্য লিখিবলৈ নিজে বাক্য সাজিবলৈ যত্ন কৰিবাচোন আৰু তোমালোকক পাঠটোত জ্ঞান সম্প্ৰসাৰণৰ কাৰণে কেইটামান দলত আলোচনা কৰিব পৰা কেইটামান কাম দিছে এতিয়া প্ৰথম তোমালোকক দলত আলোচনা কৰিবলৈ দিছে চৰাইয়ে আমাৰ কি কি উপকাৰ সাধন কৰে দলত আলোচনা কৰা এতিয়া চৰাইয়ে আমাৰ কি কি উপকাৰ কৰে নহয় জানো চৰাইৰ পৰা আমাৰ কি কি লাভ হয় মই এইখিনি কথা তোমালোকক কৈ নিদিও তোমালোকে ঘৰত মই ইতিমধ্যে তোমালোকক কাহিনীটো বুজাওতে কাহিনীটোৰ লগত সংলগ্ন থকা বা চৰাই চিৰিকটিৰ যি উপকাৰ সেই উপকাৰিতাৰ বিষয়ে মই তোমালোকক কৈছিলো নহয় জানো আৰু আমি বিভিন্ন সময়ত বিভিন্ন কথা জানিবলৈ পাও চৰাইৰ সম্বন্ধে পশু পক্ষী সম্বন্ধে নহয় জানো গতিকে তোমালোকক ইয়াতে দিছে দলত আলোচনা কৰিব দিছে যে চৰাই চিৰিকটিৰ চৰাই আমাৰ কি কি উপকাৰ কৰে সেই বিষয়ে তোমালোকক দলত আলোচনা কৰিবলৈ দিছে দ্বিতীয়তে দিছে পশু পক্ষী গছ গছনিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক কথা দলত আলোচনা কৰা আৰু লিখা এতিয়া মই না কোৱা নাছিলো জানো পশু পক্ষী বা চৰাই চিৰিকটিৰ লগত মানুহৰ সম্পৰ্ক নিবিড় বা মধুৰ নহয় জানো গতিকে এই যে মানুহৰ সম্পৰ্ক নিবিড় এই সম্পৰ্কৰ ওপৰত কিয়নো আমাৰ চৰাই চিৰিকটিৰ লগত মানুহৰ সম্পৰ্ক নিবিড় বুলি কোৱা হৈছে এই বিষয়ে তোমালোকক দলত আলোচনা কৰিব দিছে মই না কৈছিলো নহয় চৰাই চিৰিকটি বা পক্ষীকুল হৈছে কৃষকৰ পৰম বন্ধু নহয় জানো গতিকে বিভিন্ন ধৰণে বিভিন্ন কাৰণ আছে আমাৰ চৰাই চিৰিকটিৰ লগত মানুহৰ সম্পৰ্ক যে নিবিড় তাৰ ওপৰত আমি বিভিন্ন কথা আলোচনা কৰিব পাৰো নহয় জানো গতিকে এইখিনি তোমালোকে আলোচনা কৰিবা বুলি আশা কৰিলো দলত আৰু তাৰ পিছত দিছে তৰ্ক প্ৰতিযোগিতা পাতো আহা তৰ্ক প্ৰতিযোগিতা এতিয়া তৰ্ক প্ৰতিযোগিতানো কি তৰ্ক প্ৰতিযোগিতাত কি হয় আমাক যিকোনো এটা বিষয়বস্তু ধৰি দিয়া হয় আৰু সেই বিষয়বস্তুত কোনোবাজনে সপক্ষে ক'ব বিষয়বস্তুটো যিটো আমাক দিব সেই বিষয়বস্তুটো কোনোবা সমৰ্থন জনাব হয় বুলি ক'ব আৰু কিছুমানে সমৰ্থন নকৰিব বা বিষয়বস্তুটোৰ সত্যতা নাই বুলি কৰিব এতিয়া কিছুমানে যে বিষয়বস্তুটোৰ সমৰ্থনত বিভিন্ন যুক্তি দিব আৰু কিছুমানে অসমৰ্থন কৰিব বা মানি নলব বিষয়বস্তুটো আৰু সেই অসমৰ্থনত বিভিন্ন সমৰ্থন নকৰি পেলাই বিভিন্ন যুক্তি দিব গতিকে যোনে বেছি যুক্তিপূৰ্ণ হিচাপে কথা ক'ব পাৰিব তেৱে শ্ৰেষ্ঠ তাৰ্কিক হিচাপে পৰিগণিত হ'ব তৰ্ক প্ৰতিযোগিতাৰ এইটো হৈছে এটা নিয়ম এতিয়া তৰ্ক প্ৰতিযোগিতা যদি আমি তোমালোকৰ মাজত পাতো তেতিয়ালে এটা বিষয় দিছে এটি সুস্থ সবল পৰিৱেশৰ বাবে গছ গছনি চৰাই চিৰিকটি আৰু বিভিন্ন প্ৰাণীৰ আৱশ্যকতা আছে গতিকে এটা সুস্থ সবল পৰিৱেশৰ কাৰণে আমাৰ গছ গছনি চৰাই চিৰিকটি আৰু বিভিন্ন প্ৰাণীৰ আৱশ্যকতা আছে বুলি কৈছে এতিয়াতো এইটো সঁচা কথা নহয় জানো এটা সুস্থ সবল পৰিৱেশৰ কাৰণে আমাক গছ গছনি চৰাই চিৰিকটি বিভিন্ন প্ৰাণী আমাকতো লাগিবই নহয় জানো প্ৰয়োজন আছে গতিকে এই প্ৰয়োজনত ইয়াৰ সমৰ্থনত তোমালোকে কোনোবাই যদি হয় বুলি বিষয়বস্তুটোৰ ওপৰত যুক্তি দিব লাগিব আকৌ কিছুমানে বিষয়বস্তুটো নহয় বুলি তোমালোকে যিহেতু এখন তৰ্ক প্ৰতিযোগিতাৰ বিষয়বস্তু দিছে তোমালোকে যদি কোনোবাই কথাটো মানি নোলোৱা যে সুস্থ সবল পৰিৱেশৰ কাৰণে চৰাই চিৰিকটিৰ প্ৰয়োজন নাই বুলি কোৱা সেই নাই বুলি কিয় কবা তাৰ ওপৰতো যদি তোমালোকে যুক্তি দিব পাৰা তেতিয়াহলে তোমালোকে এই তৰ্ক প্ৰতিযোগিতাত ভাগ ল'ব পাৰা নহয় জানো এইবোৰ আচলতে জ্ঞান সম্প্ৰসাৰণৰ কাৰণে কৰিব দিয়া কাম তোমালোকে ঘৰতে এনে প্ৰেক্টিছ কৰিব পাৰা নহয় জানো ঘৰতে তোমালোকে দলৰ কথাখিনি নিজে আলোচনা নিজে ভাবিব পাৰা দলত যিখিনি কাম কৰিব দিছে সেইখিনি নিজে আলোচনা কৰিব পাৰা আৰু তৰ্ক প্ৰতিযোগিতা এতিয়া যিহেতু পৰিস্থিতি অতি ভয়াৱহ ঘৰৰ পৰা ওলাই যোৱাৰ পৰিৱেশ এতিয়া যিহেতু আমাৰ নাই হয়নে নহয় গতিকে তোমালোকে যদি ধৰা তোমালোকে বিষয়বস্তুটো যদি মানি লোৱা তৰ্ক প্ৰতিযোগিতাৰ বিষয়বস্তুটো যদি মানি লোৱা গতিকে তুমিনো কি যুক্তি দিবা তাৰ ঘৰতে তোমালোকে অনুশীলন কৰিব পাৰা নহয় জানো এতিয়া আমাৰ হাতত যথেষ্ট আমি বিদ্যালয় যাব নালাগে আমি এটা অনলাইন ক্লাছ কৰি আছো তোমালোকে ঘৰত বহিয়ে পাঠসমূহ অধ্যয়ন কৰিব পাৰিছা নহয় জানো গতিকে তোমালোকলৈ মোৰ শুভেচ্ছা থাকিল তোমালোকে দলত এই ক্ৰিয়াকলাপসমূহ কৰিবা তাৰ পিছত ঘনচিৰিকা বা ঘৰচিৰিকা চৰাইৰ ওপৰত তোমালোকক এটা টোকা দিছে মুখত দুডাল দুবৰি বন দুডাল খৰিকা মোৰ চোতালত উমলহি ও ঘনচিৰিকা চোৱাচোন এটা গীতৰ কলি দিছে আৰু গীতৰ কলিৰ জৰিয়তে আমাক ঘনচিৰিকা
বা ঘৰচিৰিকা আমি যে সৰু সৰু আমাৰ চোতালত ৰাতিপুৱা একদম উমলি থাকে জপিয়াই থাকে যে ঘনচিৰিকা বা ঘৰচিৰিকা বুলিও কয় কিছুমানে ঘনচিৰিকা বুলিও কয় এতিয়া সেই ঘনচিৰিকা চৰাইৰ ওপৰত বুজাবলৈ আমাক এটা গীতৰ কলিৰে টোকাটো আৰম্ভ কৰিছে কিমান সুন্দৰ গীত চোৱাচোন মুখত দুডাল দুবৰি বন দুডাল খৰিকা মোৰ চোতালত উমলহি ও ঘনচিৰিকা এইটো এটা গীত আৰু গীতটো কোনে ৰচনা কৰিছে গীতিকাৰ নৱকান্ত বৰুৱাই ৰচনা কৰা আৰু ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই কণ্ঠ দিয়া এই গীতটো তোমালোকে আটাই নিশ্চয় শুনিছা হয়তো তোমালোকে নুশুনিব পাৰা কিন্তু আমাক ইয়াত লিখকে আমি মানে পাঠজনে ৰচনা কৰিছে আমাক ধৰি লৈছে যে আমি গীতটো শুনিছো হয়তো তোমালোকে নুশুনিব পাৰা নহয় জানো গতিকে এই সুন্দৰ গীতটো কোনে ৰচনা কৰিছে নৱকান্ত বৰুৱাই আৰু বিশিষ্ট সুৰকাৰ ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই এই গীতটিৰ কণ্ঠ সুৰকাৰ আৰু তেওঁ গায়কো আছিলে ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত তেওঁ এই গীতটো গাইছিল দুকমুকালিতে চোতালৰ আগত চিক চিক চিচিক চিক চিক চিচিক কৈ গীত গাই আপোন পাহৰি নাচি বাগি জপিয়াই ফুৰা কণমানি চৰাইবোৰে হ'ল ঘনচিৰিকা বা ঘৰচিৰিকা এতিয়া কি কৈছে দুকমুকালিতে মানে ৰাতিপুৱাই হয়নে ৰাতিপুৱাই যে আমাৰ চোতালৰ আগত আহি চিক চিক চিচিক চিক চিক চিচিক কৈ গীত গাই ফুৰে হয়নে জপিয়াই ফুৰে সৰু সৰু ঘনচিৰিকা চৰাইবিলাকে আৰু সেই আপোন পাহৰি নাচি বাগি জপিয়াই ফুৰা কণমানি চৰাইটোৱে হৈছে ঘনচিৰিকা বা ঘৰচিৰিকা চৰাই কোনোবা ঠাইত ঘনচিৰিকা বুলি কয় কোনোৱে আকৌ কোনোবা ঠাইত ঘৰচিৰিকা বুলি কয় গতিকে সেই চৰাইবিধৰ কথা কোৱা হৈছে ঘৰৰ আশে পাশে থাকে কাৰণে মানুহে সম্ভৱ ইহঁতক ঘৰচিৰিকা বোলে এই চৰাইটো ঘৰচিৰিকা বুলি যে কয় কিয় কয় জানে যে ঘৰৰ আশে পাশে থাকে ঘৰৰ ওচৰে পাজৰে আহি জপিয়াই গীত গাই নাচি ফুৰে হয়নে গতিকে আমি এইটো কল্পনাহে কৰিছো যে ঘৰৰ ওচৰতে বা আমি ভাবিছোহে যে ঘৰৰ ওচৰতে থকা কাৰণে বোধহয় এই চৰাইবিধক ঘৰচিৰিকা বুলি কোৱা হয় বহুতে আকৌ ঘন ঘনকৈ জপিয়াই চিৰিক চিৰিককৈ মাতি থাকে কাৰণে ইহঁতক ঘনচিৰিকাও বোলে আৰু চৰাইবোৰে যে ঘন ঘনকৈ জপিয়াই ফুৰে সেই কাৰণে হয়তো কিছুমানে ঘনচিৰিকা বুলি কোৱা হয় বুলি ইয়াতে ধৰি লোৱা হৈছে এতিয়া ঘনচিৰিকা চৰাইনো কি খায় আমি সেই বিষয়ে পঢ়িম ইহঁতৰ মূল আহাৰ ঘেঁহু গম ধান চাউল আদি এতিয়া ঘনচিৰিকা চৰাই কি খায় মূল আহাৰ হৈছে তেওঁলোকৰ ঘেঁহু গম ধান চাউল এইবিলাক তেওঁলোকে খায় ইয়াৰ উপৰি গৰু মহ ঘোঁৰা আদিৰ গোবৰত থকা হজম নোহোৱা শস্যৰ গুটি খায়ো ইহঁত জীয়াই থাকে এতিয়া কি হয় গৰু মহ আৰু ঘোঁৰাৰ গোবৰত থকা গোবৰত কিছুমান কি হয় গৰু ঘোঁৰাই খোৱা বস্তুবিলাক কি হয় কিছুমান কি হয় ফলৰ গুটি বা কিছুমান শস্যৰ গুটি হজম নহয় আৰু সেই গুটিবোৰ তেওঁলোকৰ গোবৰত ওলায় আৰু সেই গুটিবিলাকো ঘনচিৰিকা চৰাই খায় শস্য নষ্ট কৰা পোক পৰুৱা খাই ঘৰচিৰিকাই মানৱ জাতিৰ উপকাৰ সাধন কৰে এতিয়া আমিতো কৈয়ে আহিছো যে শস্য পথাৰৰ যিবিলাক শস্য আছে শস্যবিলাকত কি হয় কীট পতংগই ধৰে আৰু কীট পতংগই শস্যবোৰ খাই খেতি নষ্ট কৰে গতিকে এই কীট পতংগবোৰ কোনে খায় ঘৰচিৰিকা চৰাই খায় আমাৰ মানে কি কৰে মানৱ জাতিৰ উপকাৰ সাধন কৰে দুকমুকালিৰ পৰা সন্ধিয়ালৈকে ইহঁতে গোটেই দিনটো জপিয়াই ফুৰি আহাৰ সংগ্ৰহ কৰিয়ে কটায় ভাৰতৰ প্ৰায় সকলো ঠাইতে ঘৰচিৰিকা দেখা যায় আৰু কি কৰে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ইহঁতে জপিয়াই ফুৰিয়ে আহাৰ সংগ্ৰহ কৰে মানে জপিয়াই নিজৰ আহাৰ সংগ্ৰহ কৰে আৰ ঘৰত কিবা এটা পাইছে খাইছে আকৌ সিঘৰলৈ গৈছে তাত কিবা এটা পাইছে খাইছে নহয় জানো এনেকে জপিয়াই তেওঁলোকে নিজৰ খাদ্য সংগ্ৰহ কৰে আৰু ভাৰতবৰ্ষৰ আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ নহয় জানো গতিকে আমাৰ ভাৰতবৰ্ষৰ সকলো ঠাইতে এই ঘনচিৰিকা চৰাইবিধ আছে গতিকে তোমালোকে ঘনচিৰিকা চৰাইৰ বিষয়ে কিছু কথা জানিবলৈ পালা আৰু এটা খুব সুন্দৰ গীত মুখত দুডাল দুবৰি বন দুডাল খৰিকা মোৰ চোতালত উমলহি ও ঘনচিৰিকা গতিকে এই সুন্দৰ গীতটোৰে তোমালোকক ঘনচিৰিকা চৰাইৰ বিষয়ে এটা জ্ঞান দিলে তাৰপিছত আৰু বহু প্ৰকল্প দিছে চৰাইৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰিব দিছে তোমালোকক বিভিন্ন চৰাইৰ কি কৰিব দিছে ফটো চৰাই ছবি সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰিবলৈ দিছে
পৰিৱেশ বিনষ্ট নোহোৱাকৈ ৰাখিবলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব পৰা 3টা শ্লোগান লিখি শ্ৰেণীকোঠা আৰু বিদ্যালয়ৰ সন্মুখত সকলোৱে পঢ়িব পৰাকৈ আঁৰি থোৱা। এতিয়া পৰিৱেশ বিনষ্ট নোহোৱাকৈ মানে পৰিৱেশৰ ক্ষতি নোহোৱাকৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কেইটামান আমাক কি কৰিব আছে 3টা শ্লোগান লিখিব দিছে আৰু বিদ্যালয়ৰ সন্মুখত আঁৰি থব দিছে। আমি বিভিন্ন বিশ্ব পৰিৱেশ দিৱস বা বিভিন্ন দিৱসৰ লগত সংগতি ৰাখি আমি বিদ্যালয়ত যে তোমালোকৰ মাজত শ্লোগান প্ৰতিযোগিতা পাতো নহয় জানো, শ্লোগান লিখিবলৈ দিওঁ হয়নে? জল দিৱসত আমি মানে জল সুৰক্ষাৰ বাবে আমি তোমালোকক শ্লোগান লিখিবলৈ দিওঁ নহয় জানো? সেই তেনেকুৱা 3টা শ্লোগান আৰু এবাৰ কিহৰ কাৰণে দিছে যে পৰিৱেশ বিনষ্ট নোহোৱাকৈ ৰাখিবলৈ মানে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ 3টা শ্লোগান লিখিব দিছে। আৰু তোমালোকে 3টা শ্লোগান লিখিবাচোন ঘৰতে, নিজে ভাবিবা যে পৰিৱেশ শ্লোগান মানে কি এটা বাৰ্তা হয়নে, এটা অৰ্থবোধক মানে সৰু 2টা বা 3টা লাইন বা 4টা লাইনৰ মাজেৰে মানে এটা বাৰ্তা দিবলৈ, এটা যাতে আমি সমাজক এটা যাতে আমি ভাল বাৰ্তা দিব পাৰো তে সেই বাৰ্তাটোকে শ্লোগান বুলি কোৱা হয় নহয় জানো? গছ থাকিলেহে আমি থাকিম হয় নে নহয়? সেইটো এটা শ্লোগান। যেনে আমি গছ গছনি যে আমি ৰাখিব লাগে, গছ গছনি কাটিব নালাগে, তেতিয়া আমি যে বিভিন্ন ধৰণৰ শ্লোগান লিখো যে গছ গছনিৰ ওপৰত, তেতিয়া আমি এনেকে লিখো নহয়, গছ থাকিলেহে আমি থাকিম হয়নে? পানীয়ে প্ৰাণীৰ প্ৰাণ হয়নে নহয়? পানীয়ে প্ৰাণীৰ প্ৰাণ এইবিলাকো এটা শ্লোগান। ঠিক তেনেকে মই এইকেইটা উদাহৰণে দিছো, তোমালোকে নিজে লিখিবাচোন 3টা পৰিৱেশৰ ক্ষতি নোহোৱাকৈ সজাগতা সৃষ্টি কৰিবৰ কাৰণে 3টা শ্লোগান লিখিবলৈ দিছে। তাৰপিছত দিছে তোমালোকে দেখা আৰু জনা মানুহৰ বসতিৰ আশে-পাশে থকা চৰাই চিৰিকটিৰ নামৰ এখন তালিকা কৰা আৰু সিহঁতৰ বিষয়ে চমুকৈ লিখা। এতিয়া তোমালোকে দেখা জনা আৰু জনা মানুহৰ বসতিৰ আশে-পাশে, এতিয়া তোমালোকৰ ঘৰৰ আশে-পাশে থকা দেখি থকা তোমালোকে চৰাইৰ নামসমূহ লিখিব পাৰা আৰু সেই চৰাইৰ বিষয়ে কিছু কথা তোমালোকে নিজে কিছু কিবা এটা চৰাই, যেনেকে এতিয়া ঘনচিৰিকাৰ বিষয়ে আমি কথা জানিলো, ঠিক তেনেকে আৰু ভাটৌ চৰাইৰ বিষয়ে তোমালোকে লিখিব পাৰা। যি মুঠতে তোমালোকে দেখি থকা বিভিন্ন ধৰণৰ চৰাইৰ নাম লিখিবা আৰু চৰাইৰ বিষয়ে চমুকৈ লিখিবা। গতিকে পক্ষী আৰু মানুহ এটি সাধু কথা নহয় জানো? পক্ষী আৰু মানুহ পাঠটোৰ কাহিনী ভাগ ইমান দীঘল নহয়, বৰ চুটি, আৰু সেই সৰু কাহিনীটোৰ মাজেৰে আমাক এটা বৰ সুন্দৰ নীতি শিক্ষা দিছিলে এই পাঠটোৰ মাজেৰে, যে চৰাই চিৰিকটি বধ কৰাৰ ফলত ৰজা সৰ্বধনুৰ কি দুৰ্ভোগ ভুগিবলগীয়া হৈছিলে, কি দুৰ্দশা হৈছিলে, সেই বিষয়ে আমি পাঠটোত শিক্ষা পাইছিলো হয়নে? গতিকে আমি চৰাই চিৰিকটি কেতিয়াও বধ কৰিব নালাগে, চৰাই চিৰিকটিক আমি মাৰিব নালাগে নহয় জানো? গতিকে এটা সৰু কাহিনী আৰু কাহিনী ভাগৰ মাজেৰে আমাক কিন্তু বৰ সুন্দৰ এটা নীতি শিক্ষা দিছিলে। আৰু পাঠটোৰ লগত সংগতি ৰাখিয়ে আমাক বিভিন্ন ধৰণৰ ব্যাকৰণৰ ক্ৰিয়াকলাপ দিছে, আৰু মই যিখিনি সম্ভৱ সময় অনুযায়ী যিখিনি তোমালোকক শিকাব পাৰো সেই বিষয়ে তোমালোকৰ লগত আলোচনা কৰিলো। ব্লেকবৰ্ডত কিছুমান তোমালোকক লিখি দিলো ক্ৰিয়াকলাপসমূহ। তোমালোকে ঘৰত হয়তো তোমালোকে নিজৰ টোকাবহীত টুকি লৈছাই, আৰু পাঠ্যপুথিখন ঘৰতে এবাৰ অধ্যয়ন কৰিবা আৰু ক্ৰিয়াকলাপসমূহ পুনৰবাৰ এবাৰ ঘৰত চাবা, আলোচনা কৰিবা, আৰু নিশ্চয়কৈ মই আশা কৰিছো তোমালোকে পাঠ সুন্দৰকৈ বুজি পাবলৈ সক্ষম হৈছা। আৰু এতিয়া তোমালোকৰ কাম হৈছে ঘৰত অনুশীলন কৰিব লাগিব হয়নে? ঘৰত অধ্যয়ন কৰিব লাগিব, তেতিয়াহে প্ৰতিটো বিষয়বস্তু আমি খৰচি মাৰি অধ্যয়ন কৰিলেহে আমি তাৰ সম্পূৰ্ণ জ্ঞান পাবলৈ সক্ষম হ'ম। তেন্তে আমি আজিৰ পাঠটো পক্ষী আৰু মানুহ পাঠটোৰ কাহিনী ভাগ আমি বুজিলো, ক্ৰিয়াকলাপসমূহ কৰিলো, আৰু এই পাঠটো আমি ইমানতে সামৰণি মাৰিব লাগিব।